30 नं खैराबारि काउन्सिल बियाबनि मौगावाव कमिउनिटि अडिटोरियामाव बिपिएफनि जयनिं हाबाफारि बिटिसि काउन्सिल बिसायख'थि जानो थाखाय गेजेराव माखासे सप्ताल'सै बे समावनो हाग्रामा महिलारिनि बिपिएफ दोलोखौ मोजां मोननानै दिनै मौगावाव लैहोर लैहोर हाबनाय हाबाफारि इउपिपिएल बिजेपि आरो समाज सिबियारि सा 132 सुबुंफोरा बिपिएफआव हाबदों। 30 नं खैराबारि बियाबनि बिजाति आरो भेरगाव जिल्ला बिपिएफनि आफादगिरि लोमस्राव दैमारिया हाबनाय हाबाफारि खुंदों। बिटिसिआव बिसायख'थियारि जयनिं हाबाफारिया गोख्रैयै बयनिबो गोसो बोनो हानाय जागासिनो दङ। मौगावाव अडिटोरियामाव खुंजानाय बे मेलाव बारग' एमएलएजों लोगोसे 500सो सुबुंफोरा बाहागो लादोंमोन। बिपिएफनि बिजाति लोमस्राव दैमारिया बुङोदि इउपिपिएल आरो बिजेपिआ खैराबारियाव बिजाति फसंनो हायाखै। जायफोरा बिसायख'थि गेलेगोन बिसोरो गावसोरनि जमा रांखौ खोमाबाय होनना दाबि खालामो। खैराबारियाव बिजेपिआ काउन्सिल बिजाति थासेयावबो साननांगौ आयदा जानानै फैदों। সেইটোৱেইতো যোন পাৰ্টিয়ে নেকি এতিয়া মানে কেণ্ডিডেট ডিক্লেয়াৰ দিব পৰা নাই সেই পাৰ্টিয়ে আৰু কি আশা কৰিব। কাৰণ চৰকাৰীভাৱে কৈ আছে তৃতীয় সপ্তাহত হ'বই ছেপ্টেম্বৰ মাহৰ, গতিকে ইয়াৰ কাৰণে আমাৰ এইটো হ'বই। আৰু অহা 13 আগষ্ট তাৰিখত আমাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। তো চব উঠিছে, গতিকে আমি আশা কৰিছোঁ 18-19 মানত নিশ্চয় মানে তাৰিখটো ঘোষণা হ'ব। তাৰ কাৰণে আমি বিপিএফ দল একদম সাজু হৈ আছে। এনি টাইম আমি সাজু, আমি মানে লাগিমেই আৰু। প্ৰাইমাৰী অন্তৰ্গত আমাৰ সেই মৌগাঁও অঞ্চলৰ ৰাজহুৱা যি প্ৰেক্ষাগৃহ, ইয়াত আমাৰ জয়নিং কাৰ্যসূচী আছিল বিপিএফ দলৰ আৰু প্ৰায় 132 জন ব্যক্তিয়ে আমাৰ সেই দলত যোগদান কৰিলে। তেওঁলোকে বেলেগ দলৰ নহয়, ইউপিপি দলৰ মানুহ, বিজেপি দলৰ মানুহসকলে ইয়াত যোগদান কৰিলে। আমি তেওঁলোকক উষ্ম আদৰণি আমি জনাইছোঁ। তো আশা কৰিছোঁ তেওঁলোকৰ মানে অহাত আমাৰ দল শক্তিশালী হৈছে আৰু আগন্তুক দিনত খৈৰাবাৰী সমষ্টিৰ পৰা বিপিএফ দল জয়ী হ'ব, এইটো খাটাং হৈছে। আপোনালোকে চব জানিছে কি কাৰণত মানে বিপিএফ দলে জিকিব। কাৰণ যোৱা 5টা বছৰ প্ৰমোদ বড়োৰ নেতৃত্বত আৰু বিজেপিও ইয়াত অংশীদাৰী দল হিচাপে আছে, এলায়েন্স আছে তেওঁলোকৰ। সেই দলে যোৱা 5টা বছৰত সঁচাকৈ সেই অঞ্চলত একো কাম কৰা নাই। আমাৰ খৈৰাবাৰী অঞ্চলতো একো কাম কৰা নাই, চবেই সেইটো জানিছে। আজি স্কুল কলেজ আছে, জিন্দাই আছে, একো নাই। আজি বান বনাব লাগে, কৃষকসকলে পানীৰ কাৰণে বিৰাট হাহাকাৰ হৈ আছে, সেইবিলাক কোনো খা খবৰ নাই। মানুহখিনি যাতায়াতৰ ক্ষেত্ৰত যিখিনি ৰিপেয়াৰিং হ'ব লাগিছিল সেইখিনি হোৱাই নাই। নতুন ৰাস্তাটো নায়েই, নতুন ব্ৰিজ নায়েই। যদি চবেই যদি নাই হয় তেতিয়াহ'লে মানে ৰাইজে কেলেই ভাল পাব। তো আজি প্ৰমোদ বড়ো ডাঙৰীয়াক সেইদিনা আমাৰ এজন MCLA কুৱেশ্যন কৰা হৈছিল, আপোনাৰ মানে 5টা বছৰ হৈ গ'ল, সেই 5টা বছৰ আপুনি CSBৰ যোগেদি কিমানখিনি চাকৰি বাকৰি দিয়া হ'ল। তো লিখিত আকাৰে তেখেতে দিব লগা হৈছে যে আমি সেই 5টা বছৰত CSBৰ যোগেদি এটাও আমি চাকৰি দিব পৰা নাই, সেই মানে কোৱা হ'ল। তো চাওকচোন ৰাইজে কেনেকৈ ভাল পাব। আজি ভেৰগাঁও কলেজ, ডিমাকুচি কলেজখন হৈছে বোলে ভাত খায়, কিন্তু তাতে পঢ়ি থকা, তাতে শিক্ষকতা কৰি থকা আমাৰ যিখিনি শিক্ষক আছে, শিক্ষকসকলে এতিয়া দৰমহা নাপায়। যদি চৰকাৰী যদি হৈছে, গভৰ্ণমেণ্ট যদি হৈছে, তেতিয়াহ'লে শিক্ষকসকলে কিয় মানে চেলাৰী নাপায়, কিয় নাপাব। গতিকে সেইবিলাক কথা একেবাৰে মানে হৈ আছে। ৰাইজে দেখ দেখা পাই আছে, সমাজকৰ্মীসকলে দেখ দেখা পাই আছে। আজি এজনো যদি চাকৰি দিব পৰা নাই, তেতিয়াহ'লে ইয়াত শিক্ষিত যুৱক যুৱতীসকলে কিয় ভোট দিব মিছামিছিকৈ। তেওঁলোকেতো এতিয়া জানে কাক ভোট দিলে কি হ'ব, কোন দলক ভোট দিলে মানে ভাল হ'ব সমাজৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। সেইবিলাক কথা তেওঁলোকে এতিয়া জানে, মানে জানাৰ কাৰণে এতিয়া তেওঁলোকে চবেই খুব এটা হৈছে 5টা বছৰ এনেকুৱা যদি বেকাৰ হৈ থাকিব লগা হয় তেতিয়াহ'লে ভৱিষ্যত অন্ধকাৰ হ'ব। তাৰ কাৰণে একদম বিশেষভাৱে যুৱক যুৱতীসকল যিসকল মানে শিক্ষিত ব্যক্তি হয় তেওঁলোকে আমাৰ দলৰ লগত এইটো আহি গৈছে। ৰমেশ চন্দ্ৰ ঠাকুৰীয়া, মোৰ ঘৰ একেবাৰে কটাবাৰী। কিন্তু আমি এতিয়া দেখা পালোঁ ইউপিপিএলত আগতে সোমালোঁ, ৰাস্তা পদূলি ঘাট হোৱা নাই, তেনে আৰু সেনেকৈ থাকি গ'ল। 5 বছৰেদি কোনো কামেই নহ'ল। গতিকে আমি আকৌ বিপিএফত আকৌ জইন কৰিলোঁ। বিপিএফে আমাক কিমানখিনি পাৰে আগবঢ়াই লৈ যাওক। আপোনাৰ বিপিএফ জিকিব বুলি নিশ্চিত? নিশ্চিন্ত।
হয় মই BPF দল জইন কৰিলোঁ মই এজন সমাজকৰ্মী সমাজৰ বাবে মই কাম কৰিছোঁ আৰু কৰিম এতিয়া মই মুক্ত হস্তে আৰু মুক্ত মনে ওলাই আহিছোঁ মই BPF দলত জইন কৰিলোঁ আৰু এই BPF দলৰ যেহেতু আগে বহুত কামো হৈছে আৰু বৰ্তমানো বহুত কাম হ'ব বুলি মই আশা কৰিছোঁ এই মোৰ মন্তব্যটো মই দি লগত একেলগে আহি মোটামুটি 20 জনে জইন কৰিছোঁ এই BPF দলত আগন্তুক আমি BPF দলটো পূৰ্ণ গতিত পূৰ্ণ উন্নতিৰ কাৰণে আমি লৈ যাম বুলি আশা কৰিছোঁ।